হাই দোস্ত, মই আহিছোঁ বৃন্দাবনত। আজি দশমী। আজি কিন্তু এনে নিয়ম নীতি কৰিব। আজি দুৰ্গা মাক নাভাচাই কিয়? আজি শনিবাৰ, অহাকালি ৰবিবাৰে ভাচাব। আজি শনিবাৰ কাৰণে নাভাচাই আৰু যিখিনি নিয়ম নীতি আছে আৰু এনেকৈ মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাব শেষলৈ। ধুনীয়াকৈ হাঁহি এটা দিব। আজি এনেকৈয়ে যেনেকৈ পূজা কৰা সামগ্ৰী ঘটৰ নাৰিকল ঘট আৰু যিডাল কলগছত পূজা কৰিছে সেইডাল নিমেথ আমি ব্ৰহ্মপুত্ৰত ভৰাই দিম। এনেকৈ গাড়ীত সিহঁতে গোটেইখিনি গাড়ীত যাব, আমি বাইকত যাম। এনেকৈ দুৰ্গা পূজা বুলি বহুতে একমাহ আগৰ পৰা 1-1.5 মাহ আগৰ পৰাই আয়োজন কৰিছিল আৰু কোনোৱে কেনেকুৱা কাপোৰ কিনিব, কোনটো শ্বপিং হলত কিনিব, কোনোবাই অনলাইন চাইছে। সেই এমাহৰ আয়োজন দুদিনত শেষ আৰু আমাৰ দুৰ্গা মাক বিদায় দিয়াৰ সময় আহি পালেহি। এনেকৈ আহি আমি ব্ৰহ্মপুত্ৰৰ পাৰ পালোঁ। এইখন ব্ৰহ্মপুত্ৰ আৰু ইয়াতে আমাৰ নিয়মখিনি কৰা হ'ব। যিখিনি বস্তু আছে সেইখিনি আমি এখন দিব পাৰিবি এখন মাত্ৰ আলোচনা নাযাবা ইয়াৰ পৰা ওলাই যাই আমি ফটো উঠিম আৰু তাৰপিছত বৃন্দাবন যাম। তাতে ভাত বনাইছে, ভাতখিনি খাই লৈ ঘৰলৈ উভতি যাম আৰু এনেকৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ত নতুনকৈ আহিছে কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই। জয় দুৰ্গা, জয় অসম।